खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 25 सेप्तेम्बर 2023 बाराय जाबाय समबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। आसाम पुलिसा काछाराव गोख्रों सिग्रोमनानै 2 कोटी रांनि ड्राग्सजों लोगोसे जाथायाव लोब्बा थानाय सासे ड्राग्स फालांगिरिखौ एरेस्ट खालामदों। हमजानाय ड्राग्स फालांगिरिनि मुङा जाबाय आजाद उद्दीन बरलास्कर 31 बोसोर बैसोनि। गवालपारा जिल्लानि सिङाव थानाय कृष्णाई ओनसोलनि सालपारायाव हाग्रानि मासे मैदेरा आदार नागिरनो फैनानै थैना थादों आरो थैना थानायाव हाग्रा एफानो बोखांना होदों। नाथाय बे मैदेरा माबोरै थैखो बेखौ दासिमाव रोखा खालामथ'नाय जायाखै। दा बे जाथायनि सायाव नायबिजिरनाया सोलिगासिनो दङ। बिटिसिआव प्रमद बर'नि बाथ्राखौ बुंना फोजोबनो हानाय नङा। प्रमद बर'आ एग्जामखौ खुंदों नाथाय एग्जामनि रिजाल्टखौबो होनो हायाखै। 19,000 टेट उथ्रिसारनाय बिजाथिफोरा भिक्टिमाइज जाना दं होननानै हाग्रा महिलार बिथाङा खौरांगिरिफोरनि सोंथि खालामनायाव रोखा बुंथिदों। प्रमद बर'थ কৈ পেলাই শেষ কৰিব নোৱাৰে আপুনি। কিবা দেখিছে দুনিয়াত কিবা টেট পৰীক্ষা এক্সাম কৰি পেলাই আজিলৈকেও না ৰিজাল্ট না মাৰ্কশ্বিট এনেকুৱা কিবা পৰীক্ষা দি পেলাই মই ফেল হৈছে না পাছ হৈছে এইটো ৰিজাল্টটো মই পাব লাগিছিল, কিয় দিয়া নাই এতিয়ালৈকে? মই পাছো হ'ব পাৰে ফেলো হ'ব পাৰে। 12,000 টেট শিক্ষকসকলে এতিয়া ভিক্টিমাইজ হৈ আছে। আৰু এনেকুৱা জইনিং চেৰেমনি প্ৰগ্ৰামটো অকল খালী হোৱা নহয়, বিভিন্ন ঠাইতো হ'ব। আমাৰ বাক্সাত হৈ আছে, ওদালগুৰিতো হ'ব বা কোকৰাঝাৰতো হ'ব আৰু চিৰাঙতো হ'ব। এই প্ৰগ্ৰামটো কণ্টিনিউ চলি আছে। অহাকালি নাই, পৰহিৰ দিনা আকৌ বাক্সাত আছে। অনতে আপোনালোকে চাব যিটো জইনিং চেৰেমনিয়েল প্ৰগ্ৰাম ব্লক ৱাইজত ইয়াত মানে হাজাৰ হাজাৰ ইউপিপিএল মানুহে আমাৰ লগত যোগদান কৰিবলৈ আহিছে। এইটো প্ৰমাণ কৰা যায় যে আমাৰ বিপিএফৰ ফিউচাৰটো খুব ভাল বুলি আমি ক'ব পাৰোঁ আজিৰ দিনত। সেইখিনি কথা। স্যার, আজিৰ তাৰিখতে বিজেপিৰ বিভিন্ন স্থানত যোগদান কাৰ্যসূচী লৈছে। আহিথকা নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? নাই, আমাৰ এই অন্তত বিটিচি অঞ্চলত কোনো দলৰ প্ৰভাৱ নপৰিব। এইবাৰ আমাৰ পাৰ্টিটো হ'ব ইউপিপিএলৰ লগত। ইউপিপিএলে চৰকাৰ চলাই আছে, ইউপিপিএলৰ লগত হ'ব। আমাৰ চিধা যিটো কনফ্ৰণ্টেশ্যনটো বেলেগ দলৰ লগত নহয়। আমি কাৰো লগত ছাপোৰ্টত নাই। ইণ্ডিয়া এলায়েন্স ইয়াৰ লগতো নাই, NDA এলায়েন্স ইয়াৰ লগতো নাই। আমি বিপিএফে অকলে নিৰ্বাচন খেলিব, এইটো আমি স্পষ্ট। আমাৰ চিট আলোচনা কৰা হৈছে, সেই হিচাপত আমি যাব। নতুন বিষয় আমাৰ একো চিন্তা কৰা নাই। আমি জাষ্ট যেতিয়া বিপিএফ চৰকাৰ আহিব 2025-ত তেতিয়া আমি কি কাম কৰিম বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে সেইবিলাক আমি ফ'কাছ কৰি আছো। সেই হিচাপত আমি কাম কৰিম। চিৰাঙত যিটো নেকি পুনৰবাৰ উচ্ছেদৰ কাৰ্যসূচী চিৰাঙৰ কি হৈছে মাটিৰ যিটো অবৈধ নাই, এনেকুৱা উচ্ছেদটো হোৱা নাই চিৰাঙত। কি কব মুখ্যমন্ত্ৰী যিটো 10 কোটি টকাৰ যি কেলেংকাৰী এই ক্ষেত্ৰত আপুনি কি ক'ব? মই বিটিচিৰ মানুহ। বিটিচি প্ৰমোদে কি কেলেংকাৰী কৰিছে কৰা নাই, প্ৰমোদে কি কাম কৰি আছে কৰা নাই, সেইটোকে মই ক'ম। মই ষ্টেটৰ মানুহ নহয় বা চেন্ট্ৰেলৰো মানুহ নহয়। সেইকাৰণে মই বিটিচিত প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি হৈ আছে হোৱা নাই সেইটো মই ক'ম। দিছপুৰৰ মানুহ নহয় মই, দিল্লীৰো মানুহ নহয় মই এতিয়া। সেইকাৰণে অকল বিটিচি। প্ৰমোদ বড়োৰ কথা কি ক'ব? প্ৰমোদ বড়োটো কৈ পেলাই শেষ কৰিব নোৱাৰে আপুনি। কিবা দেখিছে দুনিয়াত কিবা টেট পৰীক্ষা এক্সাম কৰি পেলাই আজিলৈকেও না ৰিজাল্ট না মাৰ্কশ্বিট এনেকুৱা কিবা পৰীক্ষা দি পেলাই মই ফেল হৈছে না পাছ হৈছে এইটো ৰিজাল্টটো মই পাব লাগিছিল, কিয় দিয়া নাই এতিয়ালৈকে? মই পাছো হ'ব পাৰে ফেলো হ'ব পাৰে। 12,000 টেট শিক্ষকসকলে এতিয়া ভিক্টিমাইজ হৈ আছে। চাকৰি দিয়া নাই, ৰিজাল্টো দিয়া নাই, মানে মাৰ্কশ্বিটো দিয়া নাই। কিমান আশাবাদী কিন্তু আহি থকা লোকৰ নিৰ্বাচনত? লোকসভা নিৰ্বাচনত দৰং ওদালগুৰিত আমি খেলিম, বিপিএফে খেলিব। কোকৰাঝাৰ লোকসভাটো আমি খেলিম দেই। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।